মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লেটছ লাৰ্ণ টুগেডাৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমৰ এটা কবিতা মাই নেটিভ লেণ্ড, অৰ্থাৎ মোৰ জন্মভূমি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক যদি মই সোধোঁ যে আমাৰ জন্মভূমিখন কেনেকুৱা, তোমালোকে নিশ্চয় ক'বা যে বা নিঃসন্দেহে ক'বা তোমালোকে যে আমাৰ জন্মভূমিখন অতি মৰমৰ, আপোন, ভাল, হয়নে নহয়? গতিকে ব'লাচোন আমি কবিতাটোতনো কি দিছে আমি অধ্যয়ন কৰোঁ। তোমালোকে মই কবিতাটো পঢ়ি যাম আৰু ৱৰ্ডবোৰ কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰিছোঁ সেইবোৰ তোমালোকে ভালকৈ আয়ত্ব কৰিবৰ বাবে তোমালোকে তোমালোকৰ ইংৰাজী কিতাপখন লগত উলিয়াই লোৱা। মাই নেটিভ লেণ্ড, মোৰ জন্মভূমি বা মোৰ জন্ম ঠাইখন। He asks me, the old man by the street, blind, lonely and poorer than me, tell me what my land is like. ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমাক কি কৈছে যে he asks me, he বুলি ই old man-জনক কৈছে, অৰ্থাৎ এইজন চোৱাচোন এই বুঢ়া মানুহজনক কৈছে। অৰ্থাৎ এবাৰ এজন বুঢ়া মানুহে কবিক ৰাস্তাত লগ পাই পেলানি সুধিছিলে আৰু বুঢ়া মানুহজন কেনেকুৱা আছিলে? ব্লাইণ্ড আছিলে, অন্ধ আছিলে, লনলি আছিলে, অকলশৰীয়া আছিলে, এণ্ড প'ৰাৰ দেন মি, আৰু কি আছিলে? কবিতকৈও দুখীয়া আছিলে, দৰিদ্ৰ আছিলে। কি বুলি সুধিছিলে? টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, কোৱাচোন মোৰ ঠাইখন কেনেকুৱা। বুজি পাইছা? ফাৰ্ষ্ট ষ্টেঞ্জাটোত কি কৈছে? এবাৰ এজন অন্ধ মানুহে কবিক বাটত লগ পাই তেওঁৰ জন্ম ঠাইখন কেনেকুৱা সেইটো কবিৰ পৰা জানিব বিচাৰিছিলে, আৰু সেই অন্ধ মানুহজন আছিলে অকলশৰীয়া আৰু কবিতকৈও দুখীয়া। গতিকে ফাৰ্ষ্ট ষ্টেঞ্জাটোত দিয়া কথাখিনি ইমানেই। ব'লাচোন আমি ছেকেণ্ড ষ্টেঞ্জাটো ষ্টাডি কৰোঁ। ছেকেণ্ড ষ্টেঞ্জাটো চোৱাচোন, এইকণৰ পৰা ইনভাৰ্টেড কমা ষ্টাৰ্টেড হৈছে। জন্মভূমিখন কেনেকুৱা বুলি অন্ধ মানুহজনে জানিব বিচাৰিছিলে নহয়, গতিকে জন্মভূমিখনৰ বিষয়ে এইকণৰ পৰা ডেছক্ৰিপশ্যনটো দিছে দেই, ইনভাৰ্টেড কমাৰ ভিতৰত দিছে, মানে কোনোবাই কথাখিনি কৈছে ব্ৰিথ ককা, আই চিড ব্ৰিথ ডিপ, দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইউৰ চাইল্ডহুড ফ্ৰেণ্ডছ ইজ হোৱাট ইউৰ লেণ্ড ইজ লাইক। তেতিয়া কবিয়ে কি বুলি কৈছিলে যে ব্ৰিথ ককা, আই চিড ব্ৰিথ ডিপ, অৰ্থাৎ কি বুলি কৈছিলে যে ককা তুমি উশাহ লোৱা, দীঘলকৈ উশাহ লোৱা, আৰু তুমি লোৱা সেই উষ্ম বতাহে, উষ্ম বায়ুৱে তোমাক ৰিমাইণ্ডছ কৰিব, মনত পেলাই দিব তোমাৰ ল'ৰালিকালৰ বন্ধুবোৰৰ বিষয়ে। ইজ হোৱাট ইউৰ লেণ্ড ইজ লাইক, আৰু তোমাৰ জন্মভূমিখন কেনেকুৱা সেই বিষয়ে তোমাক মনত পেলাই দিব। গতিকে দ্বিতীয় ষ্টেঞ্জাটোত কবিয়ে কি বুলি কৈছে যে উশাহ ল'ব কৈছে, দীঘলকৈ উশাহ ল'ব কৈছে, আৰু সেই উষ্ম বতাহ বায়ুৱে কবিক ল'ৰালিকালৰ বন্ধুবোৰৰ বিষয়ে মনত পেলাই দিয়াৰ লগতে জন্মভূমিখন কেনেকুৱা তাক মনত পেলাই দিব বুলি কৈছে। ব'লাচোন আমি থাৰ্ড ষ্টেঞ্জাটো ষ্টাডি কৰোঁ। দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন ইজ দ্য পিচফুল ব্ৰেথ অফ ইয়ৰ লেণ্ড। থাৰ্ড ষ্টেঞ্জাটোত আমাক কি বুলি কৈছে? ইয়াত এটা মৰ্ণ বুলি শব্দ এটা দিছে, চোৱাচোন এই মৰ্ণটোৱে মৰ্ণিং বুজাইছে, অৰ্থাৎ ব্ৰিজ মানে হৈছে মৃদু বতাহ, মলয়া বতাহ, আৰু এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন মানে হৈছে অন্তহীন, সীমাহীন গাজনি, ঢেৰেকনি, বৰষুণ, বতাহ ইত্যাদি বুজাইছে দেই। পিচফুল মানে শান্তিপূৰ্ণ কথা কৈছে, বুজি পাইছা? অৰ্থাৎ যোৱাকালি হৈ যোৱা অন্তহীন বতাহ, ঢেৰেকনি, গাজনি, বৰষুণ, আৰু আজি ৰাতিপুৱা তোমাৰ মুখমণ্ডলত দেখা পোৱা মলয়া বতাহজাক, আৰু সেই শান্তিপূৰ্ণ উশাহেই হৈছে তোমাৰ ঠাই, তোমাৰ জন্মভূমিখন, তোমাৰ ঠাইখন। অৰ্থাৎ আমাৰ পৃথিৱীত বতাহ, বৰষুণ, ধুমুহা ইত্যাদি হৈ থাকে নাথাকে? হৈ থকাৰ পিছতো পিছদিনা এটা নৰ্মেল ছিটুৱেশ্যনলৈ সম্পূৰ্ণ পৰিস্থিতিটো আহে নাই? গতিকে যদিও বতাহ, ধুমুহা ইত্যাদি এটা ৰাতিত অনিষ্ট কৰে, পিছদিনা এটা নৰ্মেল জীৱন যাপন মানুহৰ মাজলৈ ঘূৰি আহে। গতিকে থাৰ্ড ষ্টেঞ্জাটোত সেই কথাখিনিকে কৈছে যে যদিও যোৱা ৰাতি বতাহ বৰষুণে অনিষ্ট কৰিছিল
আজি ৰাতিপুৱা তোমাৰ মুখমণ্ডলত দেখা পোৱা সেই মলয়া বতাহজাক আৰু সেই শান্তিপূৰ্ণ উশাহেই হৈছে তোমাৰ আপোন ঠাইখন, তোমাৰ জন্ম ঠাইখন। বুজি পালা থাৰ্ড ষ্টেঞ্জাটোৰ কথাখিনি? ব'লাচোন আমি ফ'ৰ্থ ষ্টেঞ্জাটো ষ্টাডি কৰোঁ। দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটিল বেবী টাইড টু হাৰ মাদাৰ্ছ ষ্টাৰ্ডি বেক ইজ দ্য ছইল অফ হুইচ ইয়ৰ লেণ্ড ইজ মেড। ফ'ৰ্থ ষ্টেঞ্জাটোত আমাক কি বুলি কৈছে যে কণ্টেণ্টেড মানে হৈছে সুখী, গাৰ্গলিং কৰা মানে কলকলাই থকা, লিটিল বেবী মানে সৰু শিশুটোৰ কথা কৈছে, ষ্টাৰ্ডি মানে হৈছে মজবুতকৈ, বেক মানে পিছফালে। অৰ্থাৎ কি বুলি কৈছে চাবা দেই গোটেই কথাখিনি, যে মাকৰ পিছপিনে মজবুতকৈ বান্ধি থোৱা সেই সুখী কলকলাই থকা সেই সুখী শিশুটো, যিটোৱে নেকি কি বুজাইছে যে মাকৰ পিঠিত সম্পূৰ্ণ নিৰাপত্তা অনুভৱ কৰিছে। গতিকে মাকৰ বুকুচাত থাকিবা পিঠিত মাকে যিদৰে বান্ধি থয়, এয়া তোমালোকে ফটোখন দেখিছা নহয়, ফটোখন দেখিছা এয়া? গতিকে কেনেদৰে বান্ধি থৈছে দেখিছা নাই? গতিকে সেই কলকলাই থকা সুখী শিশুটোৱে মাকৰ পিছপিনে থাকি যিদৰে সি নিৰাপত্তা অনুভৱ কৰে, গতিকে তোমাৰ জন্ম ঠাইখনৰ মাটিখিনিও সেই নিৰাপত্তা আছে, মানে সম্পূৰ্ণ শান্তি বিৰাজমান। বুজি পাইছা? ব'লাচোন আমি বাকী থকা ষ্টেঞ্জাৰকেইটা ষ্টাডি কৰোঁ। দ্য কোৰাছ অফ দ্য কুকু এণ্ড স্পেৰ'ছ এজ দে প্লে এৰাউণ্ড দ্য ট্ৰী-টপছ নিয়াৰ ইজ হোৱাট শেপছ ইয়ৰ নেটিভ লেণ্ড। গছ গছনিৰ ওপৰত চৰাই চিৰিকটিবোৰে যিদৰে সমবেত হৈ কিৰিলি পাৰে, সেই কিৰিলিয়ে প্ৰমাণ কৰিছে যে তোমাৰ জন্মভূমিখন আচলতে কেনেকুৱা ধৰণৰ। মানে চৰাই চিৰিকটিও শান্তিপূৰ্ণ থাকে, শান্তিভাৱে থাকে, হয় নে নহয়? তেওঁলোকে একেলগে গছৰ বহি সমবেত হৈ তেওঁলোকে কিৰিলি পাৰে, গীত জোৰে। গতিকে আমাৰ জন্মভূমিখন সম্পূৰ্ণ চৰাই চিৰিকটি মানুহ সকলোৱে শান্তিপূৰ্ণভাৱে থাকিব পাৰে। গতিকে ককাক সেই জন্মভূমিখনৰ তেনেকুৱা এটা ধাৰণা কবিয়ে দাঙি ধৰিছে। ব'লাচোন আমি লাষ্টৰ ষ্টেঞ্জাটো ষ্টাডি কৰোঁ। দ্য ডিষ্টেণ্ট ৰুল অফ দ্য বিহু ঢোল, দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে, দ্য হেডি এৰোমা অফ দ্য পিঠা এণ্ড লাৰু, দ্য চাউণ্ড অফ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ চাৰ্চ, দিজ মেক দ্য চ'ল অফ ইয়ৰ বিলভড লেণ্ড। এই ষ্টেঞ্জাটোত কি বুলি কৈছে? দ্য ডিষ্টেণ্ট ৰুল অফ দ্য বিহু ঢোল। আমাৰ অসমীয়া মানুহসকলে কি কৰে? বহাগ বিহু পালন কৰে নে নকৰে? গতিকে দূৰৰ পৰা ভাঁহি অহা ঢোলৰ গুমগুমনি, দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে, মোৰ ওচৰ চুবুৰীয়াই পৰিৱেশন কৰা পেপা আৰু গগনাৰ শব্দ, দ্য হেডি এৰোমা অফ দ্য পিঠা এণ্ড লাৰু, অৰ্থাৎ বিহুৰ সময়ত আমাৰ মাহঁতে লাৰু পিঠা ইত্যাদি যোগাৰ কৰে নকৰে? গতিকে সেই এৰোমা মানে হৈছে গোন্ধ, মানে পিঠা লাৰুৰ যি গোন্ধ ভাঁহি আহে, গম পালা নহয়? যি মাদকতা তাৰ কথা কোৱা হৈছে। দ্য চাউণ্ড অফ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ এণ্ড চাৰ্চ। তোমালোকে নিশ্চয় জানা যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। তাত হিন্দুসকল নামঘৰলৈ যায়, মুছলমানসকল মছজিদলৈ যায় আৰু খ্ৰীষ্টানসকল চাৰ্চলৈ যায়, গীৰ্জাঘৰলৈ যায়, হয়নে নহয়? যদিও আমি ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, যদিও আমি ভিন্ন ধৰ্মৰ লোক আমাৰ ভাৰতবৰ্ষত বাস কৰোঁ, তথাপিও ভগৱান এজনেই, হয়নে নহয়? গতিকে আমি ভগৱান বুলি কওঁ, মুছলমানসকলে আল্লাহ বুলি কয়, হয়নে নহয়? গতিকে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ভিন্ন ধৰ্মৰ লোকসকলে ভিন্ন ধৰণে ধৰ্মীয় উপাসনা স্থানলৈ গৈ তেওঁলোকে পূজা পাতল কৰে। গতিকে কি বুলি কৈছে যে দ্য চাউণ্ড অফ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ চাৰ্চ, দিছ মেক দ্য চ'ল অফ ইয়ৰ বিলভড লেণ্ড। অৰ্থাৎ আবেলি নামঘৰ মছজিদ চাৰ্চৰ পৰা ভাঁহি অহা প্ৰাৰ্থনা, এই সকলোবোৰে লগ হৈ আমাৰ আপোন ঠাইখনৰ আত্মা, বুজি পাইছা? আমাৰ আপোন ঠাইখনৰ যি প্ৰাণ ইত্যাদি গঢ় লৈ উঠিছে, ইত্যাদি সৃষ্টি হৈছে। বুজি পাইছা? গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটোৰ বিষয়ে ইমানখিনিয়ে বৰ্ণনা দিয়া আছে। যদি তোমালোকে কিবা নুবুজা আছে তেতিয়াহ'লে কমেণ্ট কৰিবা, আৰু মোৰ হোৱাটছআপ নম্বৰটোত তোমালোকৰ প্ৰশ্নখিনি প্ৰয়োজন আছে, তোমালোকে এটা মেছেজ দি দিবা, মই প্ৰশ্নোত্তৰখিনি লগে লগে তোমালোকৰ বাবে আগবঢ়াই দিম। আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা,
আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব।